ৰাহুল প্ৰধানমন্ত্ৰী এনেকা বেয়া শব্দ ব্যৱহাৰ কৰি যিটো তেখেতক সমালোচনা কৰিছে। তাৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী মা স্বৰ্গীয় তেখেতৰ মাৰ ওপৰত যিটো তেখেতৰ ভাষণ দিছে তাৰ ওপৰত আমি ভাৰতীয় জনতা পাৰ্টি হৈ আমি কণ্ডেম কৰিছোঁ। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ দলত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি কণ্ডেম কৰিছোঁ। গতিকে এনেধৰণৰ যিটো ভাষা তেখেত ওলাইছে, ৰাহুল গান্ধী উপস্থিতিত সভাতে এজন ব্যক্তিয়ে যিটো নেকি তেখেত সমালোচনা কৰিছে, সেই ভাষাটো যিটো আনপাৰ্লিমেণ্টাৰী ৱৰ্ড ইউজ কৰিছে, তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি হৈ আমি কণ্ডেম কৰিছোঁ। Go back. Congress side, down. Congress side, down. Rahul Gandhi, down. Rahul Gandhi, down. Go back. Rahul Gandhi, down. Down. Rahul Gandhi, down. Down.